हेलो गाइस, बाबू जानती चेनेलলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আপোনালোকক দেখুৱাব ওলাইছো আমাৰ খানাপাৰাৰ পৰা শ্বিলং অভিমুখে যাত্ৰা। বলক। আমি 3 ঘণ্টাত শ্বিলং পাবগৈ লাগিব। সেই কাৰণে ড্ৰাইভাৰজনে 100 কিলোমিটাৰত গাড়ী চলাই আছে। গাইস আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকিব দেই। মই জান্তি আৰু বাবু দুয়ো গৈ আছো শ্বিলং। শ্বিলং ইয়াৰ পৰা 84 কিলোমিটাৰ আঁতৰত আছে। যদি আপুনি খানাপাৰাৰ পৰা আহে তেতিয়া বাওঁহাতে অসম পৰিব আৰু সোঁহাতে মেঘালয় পৰিব। বৰ্তমান আমি মেঘালয়ত সোমাইছো। গাইস আপোনালোকো আহিব শ্বিলং এপাক চাই যাবহি, ইমান সুন্দৰ প্লেচ। বন্ধুসকল, মোৰ লগত আহিছে জান্তি দা। তেওঁ ইটো খাওঁ কৰি আছে। কি কৰোঁ, উমিয়াম লেকতে ৰ'ব লাগিব যেন পাইছোঁ। আপোনালোকৰ মন যায়নে দুটা পাহাৰৰ মাজেৰে গৈ থাকিবলৈ? কিমান ধুনীয়া লাগে চাওকচোন। ঠাণ্ডা ঠাণ্ডা বতাহ, হাৱা, ভাল লাগে দিয়কচোন সঁচাকৈ। সঁচাকৈ দেই, শ্বিলঙৰ একা বেকা বাট বুলি এনেই নকয়। বন্ধুসকল, আমাৰ চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। সঁচাকৈ আজি বতৰটো ঠাণ্ডা ঠাণ্ডা ভাৱ আৰু ডাৱৰীয়া হৈ আছে। ভালো লাগিছে আহি, মাজে মাজে ৰ'দো ওলায় অলপ অলপ। একদম মানে সুন্দৰ পৰিৱেশ, অলপো লেতেৰা নাই। চাওক কি ধুনীয়া চাফা, দেখিছে? আমাৰ খেপিনৰ নিচিনা নহয়, বহুত ভাল লগা ঠাই। বৰ্তমান আমি আহি পাইছোঁহি উমিয়াম লেক, বৰপানী। ইয়াৰ পৰিৱেশ বহুত ধুনীয়া, চাবলৈ ভাল লগা। লেকটোৰ আশে পাশে ডাৱৰ, ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। কোনোবা যদি আহিব ইচ্ছা আছে আহি চাব পাৰে। উমিয়াম লেক, বেষ্ট লেক ইন মেঘালয়। বহুত সুন্দৰ ঠাই হয়, আহিব আপোনালোকো ফুৰিবলৈ। তেন্তে ব'লক আৰু এপাক চাই লওঁ উমিয়াম লেকটো। কি সুন্দৰ লাগে চাওকচোন। আপোনালোকে এবাৰ নিশ্চয় আহি যাব ইয়ালৈ, বহুত ধুনীয়া ঠাই হয়। উমিয়াম লেক, বেষ্ট লেক ইন মেঘালয়। বতৰটো ঠাণ্ডা, বহুত কুঁৱলী পৰি আছে। ইয়াতে দোকানতে আপুনি চাই নাস্তা কৰি ল'ব পাৰে চাবলৈ আহিলে। ভাল লাগে, এটা ভাল পৰিৱেশ। চাওক এবাৰ ধুনীয়াকৈ। তো ঠিক আছে, ব'লক আগলৈ যাওঁ। ইয়াৰ পৰা শ্বিলং আৰু মাত্ৰ 15 কিলোমিটাৰ আছে। তেন্তে ব'লক গৈ থাকোঁ। নতুন হয় আমাৰ চেনেলত, তেন্তে চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ লাইক কৰি দিব, কমেণ্টটো কৰি জনাব।
বেছি দূৰ নাই আৰু আমি আহি পুলিচ বজাৰ পামহি আৰু অলপ গ'লে পুলিচ বজাৰ পাম আৰু আমি আহি শ্বিলং পালোহি এয়া গেটদি সোমাইছোঁ আৰু আগলৈ গৈ আমি পুলিচ বজাৰত নামিমগৈ সোমাই আহিলোঁ এই গেটদি চিকিউৰিটি আছে ইয়াত আহি 2 নম্বৰ গেটো পাৰ হ'ম পাৰ হোৱাৰ পিছতে আমি পুলিচ বজাৰ পামগৈ আৰু আপোনালোকক আকৌ এবাৰ কৈছোঁ যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব বৰ্তমান আমি আজি পাইছোঁহি পুলিচ বজাৰ শ্বিলং পুলিচ বজাৰতে আমি নামিলোঁ এতিয়া আমি পুলিচ বজাৰৰ পৰা যাব লাগিব নিগ্ৰিমছ হস্পিটেল তো সকলোকে ধন্যবাদ জনালোঁ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকো আহিব শ্বিলং এখন বহুত ধুনীয়া ঠাই ইয়াত ভাল লাগে আহি আৰু আমি প্ৰাইভেট কামত আহিছোঁ ঠিক আছে আজিলৈ সকলোকে ইমানতে বাই বাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ